স্বাগতম জনাইছো। আজি আমি 2019 চনৰ ছমহীয়া পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। ইয়াত আছিলে টোটেল টাইম আছিলে 3 ঘণ্টা আৰু 90 মাৰ্কছৰ আছিলে থিয়ৰিত আৰু 10 মাৰ্কছৰ আছিলে প্ৰেক্টিকেলত। প্ৰথম প্ৰশ্নত টোটেল 10টা কুৱেশ্যন 10টা প্ৰশ্ন আছে। 10টা প্ৰশ্নৰ প্ৰত্যেকটোত 1 নম্বৰকে আছে। প্ৰথম প্ৰশ্নটো হৈছে যে তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে 4টাকৈ উত্তৰ দিয়া আছে। 4টাৰ ভিতৰত এটাহে শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1. ছডিয়াম ক্লৰাইড প্লাছ AgNO3 উৎপন্ন হৈছে AgCl প্লাছ NaNO3। বিক্ৰিয়াটো এটা উদাহৰণ: সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, অপসাৰণ বিক্ৰিয়া, দ্বি অপসাৰণ বিক্ৰিয়া। শুদ্ধ উত্তৰ দ্বি অপসাৰণ বিক্ৰিয়া। কুৱেশ্যন নম্বৰ 2. তলৰ কোনটো সংকেতে জীৱাশ্মক সূচায়? CaSO4 half of H2O, CaSO4 5H2O, Na2CO3 10H2O, CaSO4 2H2O। শুদ্ধ উত্তৰটো হৈছে ডি অপশ্যনৰ CaSO4 2H2O। কুৱেশ্যন নম্বৰ 3. পৰ্যাবৃত্ত তালিকাৰ প্ৰথম 4টা এলকালি ধাতু লিথিয়াম, ছডিয়াম, পটেছিয়াম, ৰুবিডিয়ামৰ ভিতৰত আটাইতকৈ বিদ্যুৎ ধনাত্মক ধাতুটো হ'ল ছডিয়াম, পটেছিয়াম, লিথিয়াম, ৰুবিডিয়াম। শুদ্ধ উত্তৰটো হ'ল ৰুবিডিয়াম, অপশ্যন ডি। 4 নম্বৰ প্ৰশ্ন। পাকস্থলী গ্ৰন্থিয়ে ক্ষৰণ কৰা উৎসেচকবিধ হ'ল ট্ৰিপচিন, পেপচিন, লাইপেজ, এমাইলেজ। শুদ্ধ উত্তৰ অপশ্যন বি, পেপচিন। 5 নম্বৰ প্ৰশ্ন। মস্তিষ্কৰ যি অংশই সমতা আৰু ভংগিমা নিৰ্ণয়ৰ বাবে দায়ী সেই অংশটো হ'ল চেৰিবেলাম, মেডুলা, পঞ্চ, চেৰিব্ৰাম। শুদ্ধ উত্তৰ অপশ্যন এ, চেৰিবেলাম। কুৱেশ্যন নম্বৰ 6. তলৰ কোনটো লিংগ নিৰ্ণায়ক ক্ৰমোজম জোৰে এটি ছোৱালী শিশুক সূচায়? XY, XX, YY, YX। শুদ্ধ উত্তৰ বি, XX। কুৱেশ্যন নম্বৰ 7. 2 মিটাৰ ফোকাছ দৈৰ্ঘ্যৰ অৱতল লেন্সৰ ক্ষমতা হ'ব অপশ্যন এ +2D, বি +1D, চি +0.5D, ডি -0.5D। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি -0.5D। কুৱেশ্যন নম্বৰ 8. কোনটো ৰং সূক্ষ্ম কণাবোৰৰ দ্বাৰা বেছিকৈ বিক্ষিপ্ত হয়? অপশ্যন এ ৰঙা, বি নীলা, চি হালধীয়া, ডি সেউজীয়া। শুদ্ধ উত্তৰ বি নীলা। 9 নম্বৰ প্ৰশ্ন। তলত দিয়া কোনটো শক্তি বিকল্প উৎস? এ কয়লা, বি পেট্ৰল, চি LPG, ডি সৌৰ শক্তি। শুদ্ধ উত্তৰ সৌৰ শক্তি। প্ৰশ্ন নম্বৰ 10. পৰিস্থিতি তন্ত্ৰ এটাৰ তলত উল্লেখিত কোনটো ভাগত বেক্টেৰিয়াসমূহক অন্তৰ্ভুক্ত কৰা হয়? এ উৎপাদক, বি প্ৰাথমিক উপভোক্তা, চি দ্বিতীয় উপভোক্তা, ডি বিয়োজক। শুদ্ধ উত্তৰ অপশ্যন ডি বিয়োজক। কুৱেশ্যন নম্বৰ 2. ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তনে এটা মূল পাৰ্থক্য লিখা। উত্তৰ: পদাৰ্থৰ ভৌতিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন নহয়, আনহাতে ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয়। প্ৰশ্ন 3. এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে কোনটো গেছ নিৰ্গত হয়? উত্তৰ: এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ নিৰ্গত হয়। 4 নম্বৰ প্ৰশ্ন। এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস 2883। মৌলটোৰ পৰমাণু ক্ৰমাংক লিখা। উত্তৰ: এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস 2883। মৌলটোৰ পৰমাণু ক্ৰমাংক হ'ল 21। প্ৰশ্ন 5. মানৱ দেহত ইনচুলিন হৰম'ন ক'ত উৎপন্ন হয়? উত্তৰ: মানৱ দেহত ইনচুলিন হৰম'ন অগ্ন্যাশয় গ্ৰন্থিয়ে উৎপন্ন কৰে। প্ৰশ্ন 6.
সাধাৰণ চকুৰ দূৰবিন্দুটো কিমান? উত্তৰ সাধাৰণ চকুৰ দূৰবিন্দুটো অসীমত থাকে। প্ৰশ্ন 7 লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট ড্ৰপ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? উত্তৰ লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট ড্ৰপ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে। ইয়াৰ কাৰণ হ'ল লো বা আইৰণ কপাৰতকৈ অধিক সক্ৰিয় মৌল। ফলত আইৰণে কপাৰ ছালফেট ড্ৰপটোৰ পৰা কপাৰক অপসাৰণ কৰি আইৰণ ছালফেট উৎপন্ন কৰে। প্ৰশ্ন 8 দুৰ্গন্ধিতা কি? উত্তৰ তেল আৰু চৰ্বিযুক্ত খাদ্য বস্তু অক্সিজেনৰ সংস্পৰ্শত আহি জাৰিত হ'লে এইবোৰৰ গোন্ধ আৰু সোৱাদ সলনি হয়। ইয়াকে দুৰ্গন্ধিতা বোলে। প্ৰশ্ন 9 এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে? উত্তৰ জলীয় দ্ৰৱত এচিডে আয়ন উৎপন্ন কৰে। জলীয় দ্ৰৱ এটাত যিহেতু আয়নৰ জৰিয়তে বিদ্যুৎ পৰিবহন হয়, গতিকে এচিড এটাৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে। প্ৰশ্ন 10 এটা মৌল Xৰ পৰমাণু ক্ৰমাংক 13। প্ৰশ্ন এ X মৌলটো পৰ্যাবৃত্ত তালিকাৰ কোনটো বৰ্গত আছে? বি X মৌলটো ধাতু নে অধাতু? উত্তৰ এ X মৌলটো পৰ্যাবৃত্ত তালিকাৰ 13 বৰ্গত আছে। বি X মৌলটো ধাতু। ধাতুটো হৈছে এলুমিনিয়াম। 11 স্বপোষী আৰু পৰপোষী পুষ্টি কি? উত্তৰ সৰল অজৈৱিক উৎসৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটাই পুষ্টি আহৰণ কৰাকে স্বপোষী পুষ্টি বোলে। জৈৱ অনুঘটক ব্যৱহাৰ কৰি জটিল খাদ্যৰ সৰলীকৰণ ঘটাই পুষ্টি আহৰণ কৰাকে পৰপোষী পুষ্টি বোলে। প্ৰশ্ন 12 আমাৰ খাদ্যৰ পাচনত যকৃতৰ ভূমিকা কি? উত্তৰ যকৃতৰ পৰা পিত্তৰস নিঃসৰিত হয়। ই পাকস্থলীৰ পৰা অহা আম্লিক অৰ্ধপাচিত খাদ্য উৎসেচকে ক্ৰিয়া কৰিব পৰাকৈ ক্ষাৰকীয় কৰি তোলে। লগতে চৰ্বিৰ বৃহৎ আৰু খণ্ডযুক্ত অণুবোৰ সৰলীকৃত কৰি পাচন কাৰ্যত সহায় কৰে। প্ৰশ্ন 13 উদ্ভিদৰ দেহত অক্সিন আৰু জিবাৰেলিনৰ কাৰ্য কি? উত্তৰ উদ্ভিদৰ দেহত অক্সিনে কাণ্ডৰ কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে। জিবাৰেলিনেও অক্সিনৰ দৰেই কাণ্ডৰ কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে। প্ৰশ্ন 14 জীৱ বিবৰ্ধক বুলিলে কি বুজা? উত্তৰ কিছুমান অক্ষয়িষ্ণু ৰাসায়নিক পদাৰ্থ জীৱদেহত প্ৰৱেশ কৰি খাদ্য শৃংখলৰ বিভিন্ন পুষ্টিক স্তৰত গোট খাই থাকে। এনে পৰিঘটনাকে জীৱ বিবৰ্ধক বুলি কোৱা হয়। প্ৰশ্ন 15 পাৰমাণৱিক শক্তিৰ ওপৰত চমু টোকা লিখা। 2 মাৰ্কছ আছে। উত্তৰ পাৰমাণৱিক শক্তি ইউৰেনিয়ামৰ দৰে মৌলৰ নিউক্লিয়াছ বিযোজন ঘটাই উৎপন্ন কৰা হয়। উৎপন্ন হোৱা শক্তিক বাষ্প উৎপাদন আৰু পৰৱৰ্তী পৰ্যায়ত শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়। পাৰমাণৱিক শক্তি উৎপাদনৰ লগত জড়িত অসুবিধাসমূহ হৈছে এই প্ৰক্ৰিয়াত খৰচৰ পৰিমাণ বেছি তথা কিছুমান ক্ষতিকাৰক উপ-পাৰমাণৱিক কণা নিৰ্গত হয়। 16 নম্বৰ প্ৰশ্ন পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ দুটা লিখা। পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ দুটা হ'ল আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দুত টনা লম্ব একেখন সমতলত থাকে। প্ৰদত্ত মাধ্যম যুগল আৰু ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ ছাইনৰ অনুপাত এটা ধ্ৰুৱক। 17 ইয়াত চিলভাৰ ক্লৰাইড অলপ লৈ সূৰ্যৰ পোহৰত ৰাখি দিয়া হৈছে। এ ৰাসায়নিক বিক্ৰিয়াটো চিনাক্ত কৰা। বি বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা। চি বিক্ৰিয়াটোৰ এটা বাণিজ্যিক ব্যৱহাৰ লিখা। উত্তৰ ৰাসায়নিক বিক্ৰিয়াটো এটা বিযোজন বিক্ৰিয়া। বি বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো হ'ল 2AgCl সূৰ্যৰ পোহৰৰ উপস্থিতিত 2Ag + Cl2।
এই বিক্ৰিয়াটো কলা বগা ফটোগ্ৰাফিত বাণিজ্যিকভাৱে ব্যৱহাৰ কৰা হয়। 18 নম্বৰ প্ৰশ্ন, ব্লিচিং পাউডাৰ কেনেকৈ প্ৰস্তুত কৰা হয়? সমীকৰণসহ লিখা। ইয়াৰ এটা ব্যৱহাৰ লিখা। উত্তৰ, শুকান শিথিলত চূণ CaOH2ৰ লগত ক্লৰিনৰ ক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয়। সংঘটিত হোৱা ৰাসায়নিক সমীকৰণটো হ'ল CaOH2 প্লাছ Cl2 উৎপন্ন হয় CaOCl2 প্লাছ H2O। ব্লিচিং পাউডাৰ খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়। 19 নম্বৰ প্ৰশ্ন, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ 3টা সীমাবদ্ধতা লিখা। উত্তৰ, সমস্থানিকৰ অৱস্থান। তেওঁৰ পৰ্যাবৃত্ত তালিকাত সমস্থানিকৰ স্থান নাছিল কাৰণ এইবোৰ বহু পাছত আৱিষ্কাৰ হৈছিল। ইলেক্ট্ৰনৰ যোজ্যতা। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত একে যোজ্যতা বিশিষ্ট মৌলসমূহ একে বৰ্গত ৰখা হৈছিল। হাইড্ৰজেনৰ স্থান। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত হাইড্ৰজেনৰ স্থান নিৰূপণ কৰিব পৰা নাছিল। 20 নম্বৰ প্ৰশ্ন, সবাত শ্বসন আৰু অবাত শ্বসনৰ মাজত 3টা পাৰ্থক্য লিখা। সবাত শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়, আনহাতে অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়। সবাত শ্বসন কোষৰ মাইটকণ্ড্ৰিয়াৰ ভিতৰত হয়, আনহাতে অবাত শ্বসন কোষপৰকত হয়। সবাত শ্বসনত শক্তিৰ লগত কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়, কিন্তু অবাত শ্বসনত শক্তিৰ লগত কাৰ্বন ডাই অক্সাইড আৰু ইথানল উৎপন্ন হয়। প্ৰশ্ন 21, প্ৰতিক্ৰিয়া কি? ইয়াৰ গুৰুত্ব কি? উত্তৰ, প্ৰতিক্ৰিয়া হ'ল প্ৰাণী দেহত স্নায়ু ৰজ্জুৰ দ্বাৰা পৰিচালিত এক ক্ৰিয়া। ইয়াৰ গুৰুত্ব হ'ল যে প্ৰতিক্ৰিয়াই পাৰিপাৰ্শ্বিকৰ পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি মুহূৰ্ততে নিয়ন্ত্ৰণ কৰে। প্ৰশ্ন 22, মেণ্ডেলৰ পৰীক্ষাই কেনেদৰে দেখুৱায় যে জীৱৰ লক্ষণবোৰ প্ৰভাৱী বা অপ্ৰভাৱী হ'ব পাৰে? উত্তৰ, মেণ্ডেলে তেখেতৰ পৰীক্ষামূলক অধ্যয়নৰ বাবে মটৰ মাহৰ উচ্চতাৰ ভিত্তিত ওখ আৰু চাপৰ গছৰ মাজত সংকৰণ ঘটাইছিল। প্ৰথম প্ৰজন্মৰ সকলো মটৰ মাহৰ গছ ওখ পোৱা গৈছিল, অৰ্থাৎ পৈতৃক পুৰুষৰ যিকোনো এটা চাৰিত্ৰিক বৈশিষ্ট্য দেখা পোৱা গৈছিল, দুয়োটাৰ সংমিশ্ৰণ ঘটা নাছিল। তাৰ পাছত তেওঁ প্ৰথম প্ৰজন্মৰ গছৰ মাজতে স্ব-পৰাগযোগ ঘটাইছিল, কিন্তু দ্বিতীয় প্ৰজন্মৰ সকলো মটৰ মাহৰ গছ ওখ পোৱা নগৈছিল। তাৰ পৰিৱৰ্তে এক চতুৰ্থাংশ চাপৰ চৰিত্ৰ বিশিষ্ট গছ পোৱা গৈছিল। ইয়াৰ পৰা স্পষ্ট হয় যে মটৰ মাহৰ এই ওখ আৰু চাপৰ দুয়োটা চাৰিত্ৰিক বৈশিষ্ট্যই প্ৰথম প্ৰজন্মলৈ বংশানুক্ৰমিকভাৱে প্ৰৱাহ ঘটিছিল, কিন্তু ওখ চাৰিত্ৰিক বৈশিষ্ট্যটো প্ৰভাৱী হোৱাৰ বাবে ইয়ে প্ৰকাশ পাইছিল। প্ৰশ্ন 23, 15 চেণ্টিমিটাৰ ফোকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ পৰা 10 চেণ্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু এটা ৰখা হৈছে। প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা। দিয়া আছে ফোকাছ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ, লক্ষ্যবস্তুৰ দূৰত্ব -15 চেণ্টিমিটাৰ, প্ৰতিবিম্বৰ দূৰত্ব আমি নিৰ্ণয় কৰিব লাগে। ইয়াত এনেকৈ লিখি লোৱা। প্ৰতিবিম্বটো আলোক কেন্দ্ৰৰ আনটো ফালে 30 চেণ্টিমিটাৰ দূৰত্বত থাকিব। প্ৰতিবিম্বটো খট আৰু ওলোটা। প্ৰশ্ন 24, মায়োপিক চকু কি? চিত্ৰ আঁকি দেখুওৱা। এই বিকাৰ কেনেকৈ নাইকিয়া কৰিব পাৰি? উত্তৰ, মায়োপিক চকু হ'ল যি চকুৰে ব্যক্তি এজনে ওচৰৰ বস্তুবোৰ ভালকৈ দেখে কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায়। উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি এই বিকাৰ নাইকিয়া কৰিব পাৰে। প্ৰশ্ন 25, এটা আদৰ্শ ইন্ধনৰ 3টা বৈশিষ্ট্য লিখা। উত্তৰ, এটা আদৰ্শ ইন্ধনৰ 3টা বৈশিষ্ট্য হ'ল: এটা আদৰ্শ ইন্ধন সহজেই উপলব্ধ হয়, এটা আদৰ্শ ইন্ধন সহজেই পৰিবহণ আৰু সঞ্চয় কৰিব পাৰি, এটা আদৰ্শ ইন্ধন মিতব্যয়ী হয়।
26 প্ৰশ্ন জীৱ অনিম্নীকৰণ পদাৰ্থ কাক বোলে? এইবোৰৰ পৰা হোৱা দুটা অসুবিধাৰ বিষয়ে লিখা। যিবিলাক পদাৰ্থ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ সলনি নহয়, সেই পদাৰ্থখিনিক জীৱ অনিম্নীকৰণ পদাৰ্থ বোলে। এইবোৰৰ পৰা হোৱা দুটা অসুবিধা হৈছে এইবিলাকে ভয়ংকৰ পাৰিৱেশিক সমস্যাৰ সৃষ্টি কৰে, পৰিৱেশ তন্ত্ৰ জীৱবিলাকৰ ওপৰত বিভিন্ন প্ৰকাৰে অপকাৰ কৰে। প্ৰশ্ন 27 ৰেডক্স বিক্ৰিয়া কাক বোলে? তলৰ বিক্ৰিয়াটোত চিনাক্ত কৰা। জাৰিত পদাৰ্থ, বিজাৰিত পদাৰ্থ, জাৰক আৰু বিজাৰক। এইটো তোমালোকে কমেণ্ট বক্সত মোক কমেণ্ট কৰি পেলাই ক'বা যে ইয়াৰ শুদ্ধ উত্তৰটো কি। প্ৰশ্ন 28 মিল্ক অফ মেগনেছিয়াক অম্লনাশক বুলি কিয় কোৱা হয়? ইয়াৰ সৈতে HCl এচিডে কেনেদৰে বিক্ৰিয়া কৰে? এনেধৰণৰ বিক্ৰিয়া কিয় প্ৰশমন বিক্ৰিয়া বোলে? মিল্ক অফ মেগনেছিয়াক অম্লনাশক বুলি কোৱা হয় কাৰণ ই পেটত উৎপন্ন হোৱা অতিৰিক্ত এচিড বা অম্ল প্ৰশমিত কৰে। ইয়াৰ সৈতে হাইড্ৰক্লৰিক এচিডে তলত দিয়া ধৰণে বিক্ৰিয়া কৰে। MgOH2 + 2HCl উৎপন্ন হয় MgCl2 + 2H2O। এনেধৰণৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে কাৰণ এনে বিক্ৰিয়াক এচিড আৰু ক্ষাৰকে পৰস্পৰৰ প্ৰভাৱ নোহোৱা কৰে। প্ৰশ্ন 29 মানুহৰ হৃদপিণ্ডৰ বিভিন্ন কোঠালিৰ মাজেৰে হোৱা তেজৰ প্ৰবাহ এটা চিহ্নিত চিত্ৰৰ সৈতে বৰ্ণনা কৰা। চিত্ৰটো বনাই ল'বা। হাঁওফাঁওৰ পৰা অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰৰ পূৰ্বদেশীয় অংশত থকা বাওঁ কোঠালিত আহি পৰেহি। ইয়াক বাওঁ অলিন্দ বোলে। পূৰ্বদেশীয় কোঠালিকেইটাৰ বেৰখন অতি পাতল। এই অৱস্থাত বাওঁ অলিন্দটো শিথিল হৈ যায়। বাওঁ অলিন্দই তেজ সংগ্ৰহ কৰাৰ পাছত ই সংকুচিত হৈ তাত থকা তেজ ইয়াৰ পশ্চাৎ অংশত থকা কোঠালিলৈ পঠিয়াই দিয়ে। এই কোঠালিৰ বাওঁ নিলয় বোলে। সোঁ অলিন্দটো সংকোচন হোৱাৰ সময়ত ইয়াৰ পশ্চাৎ দেশত অৱস্থিত কোঠালিৰ দুৱাৰ মুকলি হৈ যায় আৰু তেতিয়া সোঁ অলিন্দৰ পৰা তেজ আহি ইয়াত সোমাই পৰে। ইয়াক সোঁ নিলয় বোলে। যেতিয়া সোঁ নিলয়টো সংকুচিত হয় তেতিয়া ইয়াৰ পৰা তেজ হাঁওফাঁওলৈ যায়। হাঁওফাঁওত এই তেজ শোধন হয়। নিলয়ৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ যায়। প্ৰশ্ন 30 গাড়ীৰ পিছফালে চাবলৈ কিয় উত্তল দাপোন ব্যৱহাৰ কৰা হয়? বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 4 মিটাৰ। দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত এখন বাছ আছে। বাছখনৰ প্ৰতিবিম্বৰ স্থান নিৰ্ণয় কৰা। উত্তৰ উত্তল দাপোনে সৰুকৈ হ'লেও থিয় প্ৰতিবিম্ব গঠন কৰে তথা ইহঁতৰ দৃষ্টিক্ষেত্ৰ বহল। সেয়েহে গাড়ীৰ পিছফালে চাবলৈ উত্তল দাপোন ব্যৱহাৰ কৰা হয়। ইয়াৰ সমাধানটো এনেকৈ হ'ব। প্ৰতিবিম্বটো দাপোনৰ পিছফালে 1.4 মিটাৰ দূৰত্বত থাকিব। প্ৰশ্ন 31 ব্যাখ্যা কৰা সমসংস্থ অংগ আৰু সমবৃত্তিক অংগ। তলত উল্লেখ কৰা সমসংস্থ অংগ আৰু সমবৃত্তিক অংগসমূহ চিনাক্ত কৰা। কীট-পতংগৰ পাখি, বাদুলিৰ পাখি, ভেকুলীৰ আগঠেং, মানুহৰ অগ্ৰপদ। উত্তৰ একেই কাৰ্য কিন্তু ভিন্ন ভিন্ন উৎপত্তিৰ অংগসমূহ সমসংস্থ অংগ। যেনে ভেকুলীৰ আগঠেং, মানুহৰ অগ্ৰপদ সমসংস্থ অংগ আৰু ভিন্ন কাৰ্য কিন্তু একে উৎপত্তিৰ অংগসমূহ সমবৃত্তিক অংগ বোলে। উদাহৰণস্বৰূপে কীট-পতংগৰ পাখি, বাদুলিৰ পাখি সমবৃত্তিক অংগ। কীট-পতংগৰ পাখি, বাদুলিৰ পাখি সমবৃত্তিক অংগ আৰু ভেকুলীৰ আগঠেং, মানুহৰ অগ্ৰপদ সমসংস্থ অংগ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক।